এয়া চাওক আমাৰ বৰলা, নাই তিৰি নাই চলি, নিজেই বনাই খাব লাগে ডেইলি ডেইলি। চাওক কি হ'ল তাৰ এই খণ্ডত লটি ঘটি। বৰলা কি খবৰ? আছো দে, পান দি দিত পাঁচটা। পান দি তোৰ কি আৰু ইমান গেষ্টিক হ'ল দে? এই কি কবি আৰু, আজিকালি খালি পেটে ধুমধুমা ফুলিয়ে থাকে। হয় নেকি? আজিকালি কি তোৰ মা ভাত নেদে নেকি? বুঢ়ী নাই, 10 দিন হ'ল পেটিৰ ঘৰত দিছে, আহিবাই নাজানে আৰু। হয় নেকি? এই বিয়া চিয়া আৰু নকৰা? বিয়া কৰাইলো মায়ে আৰু কিমান ভাত দিব বুঢ়ী মাতা। কি কৰিবি ভাই, কাইবা যদি বিয়া কাম কৰে বৈদ্য চৰাম, আচ্ছা, হালাপি বিচাৰি পেলাই সেই বিয়া কৰাম। দে দে পান দে। বিয়া চিয়া কৰাইলো আৰু কিমান দিন আৰু বৰলা হৈ থাকবি? আৰে ভাই আপি পাবা লাগব তো, তাতো বিনিয়োগ দিবি। 60 টাকা দে। কথা কবাইছা, বেলেগৰ মাথাত টাঙন মাৰবি, নিজৰ মাথাত পৰিলেহে গম পাবি। পুৰোহিতো মাতছে ছোৱালী চাব, এইবাৰ কাক লৈ যাওঁ? এবাৰ উত্তমকে লৈ যাওঁ। এতিয়াইতো না কথা এতিয়াই হ'ব লাগে, হয় নেকি? খুৰা খুৰা আহক বাবা, আহক আহক আহক, দুইজনে আহিছি নহয়? অঁ আহক এই ইয়াতে ঘৰ ভিতৰতে ইয়াতে অলপ ফেন চেনো আছে। ইয়াতে ভিতৰতে ভাল হ'ব। নমস্কাৰ নমস্কাৰ নমস্কাৰ। পিছত আহাতে অলপ অসুবিধা নহ'লতো? হেই নাই নাই খুৰা, আপুনি গুগল মেপতকৈ ইমান ধুনীয়াকৈ বুজাই দিছে, অসুবিধাই হোৱা নাই আমাৰ। পিছত বাবা বাকী খবৰ ভাল না তোমালোকৰ? খুৰা বাকী চাকি নাই মোৰ লগত, চব নগদ। মই বাকী নাৰাখোঁ, দোকানতো মই বাকী নাৰাখোঁ, তোৰ চব নগদে খবৰ। অঁ 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 এনেকৈ কৰি কথা কৈ আছো তই, গাঁৱত আড্ডা মাৰাৰ নিচিনা। তোৰ হ'ব লগা চুচুৰ অপি আৰু অসমীয়াত কথা ভাল কৰি কওঁ। পাহৰিয়ে যাওঁ দে। যা ভালকৈ। চাহ খাওক। অঁ এইজনীয়ে মোৰ ছোৱালী। নমস্কাৰ নমস্কাৰ। নমস্কাৰ। চাহটো লোৱা, ঠাণ্ডা হৈ গ'ল নেকি? লোৱা। হ'ব দিয়ক। এই আমাৰ মা মানে চাহ কেনেকৈ বা বনালে, খাচোন। ভালে হৈছে খুৰা, ধুনীয়া হৈছে দে চাহটো। ঐ মা, চাহ ইফালে আছোন। কি হ'ল দেউতা? এওঁক অলপমান আমাৰ এই ৰুমবিলাক অলপ দেখুৱাই দিয়েচোন, অলপ চাওক। হে খুৰা নালাগে দে, আপুনি কি ক'ব খুজিছে মই গম পাইছোঁ। আজিকালি আমি এই মডাৰ্ণ যুগৰ মানুহ, তেনেকুৱা আগৰ দিনৰ দৰে নকৰিলেও হ'ব দে। খোলা খুলি ইয়াতে কৈ দিওঁ চবৰ মাজতে। মোৰতো আপোনাৰ ছোৱালীক খুব ভাল লাগিছে, মোৰ ফালৰ পৰা অ'কে খুৰা। হয় নেকি? হয়। পিছত এই আমাৰ মায়ে বা কি কয়, তেওঁৰো মানে শুনি ল'ম কি কয়। অঁ খোলা খুলি ইয়াতে কৈ দিলে হ'ল আৰু। অঁ মোৰো পচন্দ হৈছে দেউতা, কিন্তু ইয়াক নহয় এইটো পচন্দ জানক। তাক লৈ যোৱা নহ'ব, তাক লৈ গ'লে মোৰ এনেকাই দিগদাৰ হ'ব। মই বাবুকে লৈ যাব লাগিব, বাবুক লৈ যোৱাই ঠিক হ'ব। ঘৰ ভিতৰতে আজি বিৰাট গৰম। দে হ'ব দে খুৰা। পিছত বাবা এনে কি কাম কৰা? মোৰ আটাৰ হাতী আছিল খুৰা। হয় নেকি? অঁ পিছত এনে নিজস্ব কিবা চাকৰি তাকৰি? পুৰা এখেতৰ মানে হেৰি দেউতাও হেডমাষ্টাৰ হাইস্কুলত। হয় নেকি? চাহ খাওক। অঁ এইজনীয়ে মোৰ ছোৱালী। নমস্কাৰ। নমস্কাৰ।
পিছত বাপা নকলা দেখোন কি কাম কৰা খুৰা হাতী থকা আটাৰ নাতি মই হাইস্কুলৰ হেডমাষ্টাৰৰ ল'ৰা আৰুনো কি কাম কৰিব লাগে কোৱাচোন আপুনি খুৰা নাই 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 নিজেতো কিবা এটা কৰিব লাগিব খুৰা ফেচবুক কৰে হোৱাটছআপ কৰে ইনষ্টা কৰে আৰু কি কৰিব লাগে 5,000 টকা দৰমহাই হওক তথাপিও মোক গভৰ্ণমেণ্ট মানে চাকৰি কৰা মোক যাওঁই লাগে মই সেনেকৈ দিব নোৱাৰিম দেই খুৰা আপুনি চাওক আজিকালি এই কৰোণা বেমাৰ বাহিৰত মানুহ ওলাব নাপায় তো চাকৰিয়াৰগিলা ঘৰতে থাকিব লাগে এই মাষ্টাৰবিলাকৰ দৰে তাৰ ঘৰত বহি বহি কিমান দৰমহা দিব চৰকাৰে তো চাকৰি নকৰাই ভাল নাই কথাটো হয় কিন্তু খুৰা আপুনি বুজি পোৱা নাই চাকৰি কৰিলে কৈ টকা পইচা পায় বিজনেছ কৰিলে লাখ লাখ টকা আয় নাই 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 বাবা আজি আছে কালি নাই বিজনেছত কোনো গেৰাণ্টি নাই 60 বছৰলৈকে চাকৰি কৰিবি ৰিটায়াৰ হোৱাৰ পিছত মৰালৈকে পেঞ্চন টকা পাই থাকিবি খুৰা কি কয় আপুনি তাৰমানে আপুনি মোক ছোৱালী নেদে মই ছোৱালী দিব নাপাওঁ খুৰা কি কথা ক'লে চাকৰি নহ'লে মই কোনো পধ্যে মোৰ ছোৱালীক মই দিব নোৱাৰোঁ খুৰা কথা বেয়া হৈ যাব কিন্তু মোৰ বিৰাট পচন্দ হৈছে মই লৈ যামেই মোৰ ঘৰত আহিছে মোৰ ঘৰত হেৰি কৰিছে আৰু মোৰ ওপৰতে দাদাগিৰি দেখুৱাই মানে আপুনি মোক ছোৱালী নিদিবকে মই দিব নোৱাৰোঁ মই কোনো পধ্যে মোৰ ছোৱালীক মই দিব নোৱাৰোঁ ই ক'ত গেল আৰু প্লিজ খুৰা মোৰ বহুত পচন্দ হৈছে আপোনাৰ নহ'ব মোৰ ছোৱালী মই দিব নোৱাৰোঁ প্লিজ খুৰা নহ'ব এই মোৰ গামছা চামচা খুলি দিবি আৰু দেখোন নহ'ব এইগিলা ধংবাজি মই এইগিলাখন মই নাজানো মই আগতে যি কৈছোঁ সেইটাই প্লিজ গামছা খুলি যাব ৰে মোৰ গামছা চামচা খুলি যাব আৰু হ'ব চাওঁ পিছত খুৰাক লগত পিছত আমি আলোচনা কৰি ল'ম ভালকৈ চাওঁ খুৰা প্লিজ খুৰা হে হ'ব চাওঁ নহ'ব মেনেজ কৰি ল'ম খুৰা লগত খুৰা নহ'লে মোকে দিবি নেকি তোমাৰ আৰু এই ধংবাজি কি হ'ল কি কথা কি বদলা বদলা কৰি থকা মোৰ নাম নাই নেকি শ্বিলং যাওঁ তাত কিন্তু আভিতাই ঠিক নহয় কিবা খাচি মুখত নাকে নাই হেঁচিছি সেইকাৰণে মই নিজে বাদ দিলোঁ আৰু কি কৰিবি